কিয় ইমান ভয় কৰে পূজা অঁ ইয়াৰ কাহিনী এটা আছো কি কাহিনী ফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই এৰা তুমি ইমান ৰাতি ইয়াত কিয় বহি আছা প্ৰশ্ন অলপে মাতিও সেইখিনি বন্ধ থৈ কিনে পিছত কৰবি কি মই সেইটো কথাটোহে বুজি পোৱা নাই জানো মই তোৰ পিছৰ কথাটো ভাবছো আৰু মাথাখিনি বন্ধ হওক বাহিৰে মোৰ একো ৰাস্তা মই কি কৰোঁ তই আহিছা মই বেয়া পোৱা নাই কিন্তু কথাটো হ'ল কি মই পইচা এই কালি মই দি দিওঁ তাৰমানে বেলেগ তো মই চাম কিন্তু তুমি যদি পাৰা বেলেগৰ এতিয়া চাই লওঁ পিছত মই কি কৰিব লাগে মই কৰিম নেকি যে তামোলখন খা মই যাম দে দাদা পিছত পালে কিবা এটা কৰিব ঠিক আছে তুই খালি বেয়া চেয়া নাপাবি নাপাওঁ একো বেয়া নাপাওঁ যাওঁ দিয়ক
ফোনত এটা কথা শুনিছোঁ। কি কথা হ'ল? ফণীন্দ্ৰৰ ঘৈণীয়েকে বোলে ডাইনী জানে। তাতে মই শুনিছোঁ ৰ। শুনছা? ময়ো শুনি আছোঁ কথাটো। বৰ আলোচনা চলি আছে। এতিয়া কথাটো সঁচা না মিছা বা? তাকেতো ৰ। এৰা ভাৰিছ নাই?